চাওক কংগ্ৰেছে যে কিবা এটা কাৰণত যে যজ্ঞ পাতিছে সেইটো আমাৰ কাৰণে ভাল খবৰ কংগ্ৰেছেতো যজ্ঞ নাপাতে আমি হিন্দু মানুহসকলে যি পূজা কৰোঁ আমাৰ হিন্দুৰ সংস্কৃতিটো কংগ্ৰেছে পাহৰি গৈছিল কিবা এটা কাৰণত হিন্দুৰ সংস্কৃতি যে কংগ্ৰেছে লৈছে তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু অপসংস্কৃতিৰে যাতে যজ্ঞক নষ্ট নকৰে তাৰ কাৰণে তেখেতলোকক মই সাৱধান হ'বলৈ আহ্বান জনাইছোঁ কাৰণ তেওঁলোকে তাতে উল্টা পুল্টা কাম যাতে নকৰে তেওঁলোকে বেয়া জেগাৰ পৰা গৈ যাতে যজ্ঞত বহি নিদিয়ে আৰু যজ্ঞত যোন যাব নালাগে তেওঁলোক যাতে গৈ যজ্ঞত নবহে সেই বেয়া অপকৰ্ম যাতে যজ্ঞত নকৰে তাৰ কাৰণে মই তেখেতলোকক আহ্বান জনাইছোঁ ভগৱান ৰুষ্ট হ'ব ভগৱান ৰুষ্ট তেওঁলোকৰ ওপৰত হৈছেই কালি মই সুধিলোঁ কোনোবা এগৰাকী তেখেতলোকৰ শীৰ্ষ নেতাই কৈছে ভগৱান বোলে আমাৰ ওপৰত ৰুষ্ট হৈছে সেইকাৰণে বৰষুণ পৰিছে এতিয়া তেখেতলোকৰ ওপৰত ভগৱান ইমান সদয় ভগৱান তেখেতলোকৰ প্ৰতি ইমান সদয় ভগৱানে তেখেতলোকক ইমান আশীৰ্বাদ কৰে 8টা ইলেকশ্যনত ডাঙৰ আলুগুটি পাইছে যোৱা 8টা ইলেকশ্যনত ডাঙৰ আলুগুটি পাইছে গুৱাহাটীত ডাঙৰ আলুগুটি পালে সেইদিনাখন কাৰ্বি আংলঙত মস্ত ডাঙৰ এটা আলুগুটি পালে গতিকে ভগৱান ইমান সদয় তেওঁলোকক আলুগুটি দিয়ে আৰু ভগৱান আমাৰ ওপৰত ৰুষ্ট সেইকাৰণে আমি 26টাত জিকোঁ আৰু 60টাৰ 58টাত জিকোঁ আৰু প্ৰত্যেক ইলেকশ্যনতে জিকোঁ গতিকে ভগৱানে কি কৰি আছে ৰাইজে দেখি আছে পৰিস্থিতি অলপ উন্নত হৈছে আজি 3 দিনৰ আগত যি ভয়াৱহ পৰিস্থিতি আছিল সেইখিনি নাই এতিয়া মই যিখিনি অঞ্চলত আছোঁ তাতে 3 ফুট বানপানী আছিলে এতিয়া কমি গৈছে মই ইয়াতে মোক এটা কেম্পলৈকে লৈ আহিলে তাতে 28টা পৰিয়াল আছে এই পৰিয়ালটোত আপোনালোকৰ সন্মুখতে কোনো কমপ্লেইন কৰা নাই সকলোৱে ভালকৈ খা সুবিধাখিনি পাই আছে খোৱাই হওক বা মই কণ ছাত্ৰ ছাত্ৰীকেইটাইও পঢ়া শুনা কৰি থকা দেখি আহিছোঁ পৰিৱেশটো সামান্য উন্নত হৈছে কিন্তু আৰু তেওঁলোকে ঘৰলৈকে যাবলৈ 3-4 দিন লাগিব মোক মহিলাকেইগৰাকী এটা কথাই কৈছে ঘৰবিলাক অলপ ভাঙিছে আমি গভৰ্ণমেণ্টে যিখিনি আধা ঘৰ ভাঙে যিখিনি বাঁহৰ ঘৰ আধা ঘৰ ভাঙে তাত আমি 3800 টকা দিয়াৰ ব্যৱস্থা কৰোঁ মই DC মহোদয়ক নিৰ্দেশ দিছোঁ অতি সোনকালে যাৰ ঘৰ ভাঙিছে যাক 3800 টকা দিব লাগে বুলি আমি ভাবোঁ তেওঁলোকক যাতে ইমিডিয়েটলি দিয়ে মই তেখেতক আহ্বান জনাইছোঁ নিৰ্দেশ দিছোঁ মইতো য'ত প্ৰথম বানপানীত ভাঙিছিলে তাত টেম্পৰেৰী ৱৰ্ক ইমিডিয়েট কৰাইছোঁ কিয় মানুহখিনি যাতে খোজকাঢ়িব পাৰে সেইটো আকৌ কোনো ভাবিব নালাগে মই প্ৰথম আমি য'ত মথাউৰি এতিয়া ভাঙিছে ইমিডিয়েট আমি জিঅ' বেগ দি মথাউৰিটো মাৰিম সেইটো কমপ্লিট টেম্পৰেৰী কামহে মই একো কৈছোঁ সেইটো টেম্পৰেৰী কামহে হ'ব পাৰ্মানেণ্ট কামটো নৱেম্বৰ ডিচেম্বৰৰ পৰা কৰিম যিমানখিনি পাৰোঁ কৰিবলৈকে চেষ্টা কৰিম ডেফিনেটলি হৈছে বৰষুণ ইমান বেছি হৈছে আগতকৈ মই কালিও কৈছিলোঁ ডিমা হাজাওত 15 দিনৰ আগত ৰিপৰ্ট কৰি আছোঁ ডিমা হাজাওত বৰষুণ হয় বছৰত 1750 mm 15 দিনৰ আগত ডিমা হাজাওত 15 দিনৰ আগতে হৈ গ'ল 2750 mm কালিও মই টিভিত কৈছোঁ আৰু যিদিনাখন আমাৰ ডিমা হাজাও হাফলং ষ্টেচনটো ভাঙি গৈছিলে সেই দুদিনত 1000 mm হৈছে গতিকে ইমান বৰষুণ হ'লে কাম কৰিবলৈ অলপ কষ্ট হয় नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना SSC बैंक PO बैंक क्लार्क बैंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा र'ड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700
2026-133 9101 536360 7002026-133 9101536360